তেওঁলোক কিন্তু তেওঁলোক মনৰ জোৰৰ ক্ষেত্ৰত কোনো গুণে কম নহয়। এই সকল লোকৰ দৃষ্টিশক্তি নাই, কিন্তু ইয়াৰ বাবে থমকি ৰোৱা নাই তেওঁলোক। নিজৰ সাংগীতিক প্ৰতিভাৰে জীৱন যুদ্ধত আগবাঢ়ি গৈছে তেওঁলোক। এনে এজন দৃষ্টিশক্তিহীন সংগীত শিল্পী এওঁলোকে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰে চলন্ত ৰেলগাড়ী আৰু ৰেলৱে প্লেটফৰ্মত। এনে একাংশ দৃষ্টিশক্তিহীন সংগীত শিল্পী সম্বৰ্ধনা জনালে আন একাংশ সংগীত শিল্পী। এই শিল্পীসকলে দৃষ্টিশক্তিহীন সংগীত শিল্পীসকলৰ সৈতে একেলগ হৈ উলিয়াইছে এক নতুন অডিঅ' চিডি, জোনাকৰ এটি নিশা। সোমবাৰে এই অডিঅ' চিডিখন মুকলি কৰা হয় ৰেলৱে ফুটব্ৰিজৰ কাষত। আমাৰ প্ৰথমৰ পৰা এটা পৰিকল্পনা আছিল যে আমি চিডিখন যিসকল অন্ধ শিল্পী আমি সদায় ৰাস্তা ঘাটে লগ পাই থাকোঁ, তো আমি বহু তেওঁলোকৰ মাজতো শিল্পী আছে, শিল্পত প্ৰতিভা আছে, গতিকে তেওঁলোকৰ হাতেদি উন্মোচন কৰোৱাৰ কথা আমাৰ আশা আছিল। আজি আশাটো সফল হ'ল। জীৱন ধাৰণৰ বাবে দিনে ৰাতিয়ে এইদৰে সংগ্ৰাম কৰিবলগীয়া হোৱা এই দৃষ্টিশক্তিহীন শিল্পীসকল কিন্তু হতাশ নহয় নিজৰ জীৱনক লৈ। আনহাতে দৃষ্টিশক্তি সম্পন্ন সংগীত শিল্পীসকলৰ এই পদক্ষেপে পুনৰবাৰ উৎসাহিত কৰিলে তেওঁলোকক। কেমেৰা পাৰ্চন গণেশ কলিতাৰ সৈতে সোমা সিনহা, প্ৰাইম নিউজ। ৰেলত গীত গাই জীৱিকা অৰ্জন কৰা কেইজনমান দৃষ্টিহীন গায়কক দেখা গ'ল উন্মোচকৰ ৰূপত। গুৱাহাটীৰ পৰা নামনিমত যাত্ৰীবাহী ৰেলকেইখনৰ যাত্ৰীৰ বাবে এইকেইখন চিনাকি মুখ এনেদৰে গীত গাই ৰেল যাত্ৰীৰ পৰা লাভ কৰা কেইটামান টকাই তেওঁলোকৰ জীৱন নিৰ্বাহৰ একমাত্ৰ সম্বল। এইকেইজন দৃষ্টিহীন শিল্পীয়ে সোমবাৰে গুৱাহাটীৰ ৰেল ষ্টেচনত হৈ পৰিল সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু, কাৰণ তেওঁলোকৰ প্ৰতিজনেই আছিল একোজন উন্মোচক। গীতখিনিৰ সুৰ আৰু সামগ্ৰিক পৰিকল্পনা ৰচনা মনোজ শৰ্মাই কৰিছে, তেখেতে নিজে গাইছেও। আৰু মই প্ৰশান্ত ৰাজখোৱা যথেষ্ট গীতখিনি আশাবাদী, মানে যে গাঁৱৰ ভূঞে গীতখিনি ভাল পাব। যিসকল অন্ধ শিল্পী আমি সদায় ৰাস্তা ঘাটে লগ পাই থাকোঁ, তো আমি বহু তেওঁলোকৰ মাজতো শিল্পী আছে, শিল্পত প্ৰতিভা আছে, গতিকে তেওঁলোকৰ হাতেদি উন্মোচন কৰোৱাৰ কথা আমাৰ আশা আছিল। আজি আশাটো সফল হ'ল, ভাল লাগিছে মনটো। সিদ্ধি বিনায়ক মিউজিক ক্ৰিয়েশ্যন নিবেদিত জোনাকৰ এটি নিশা নামৰ অডিঅ' চিডিখন উন্মোচন কৰি বাৰুকৈ আনন্দিত হৈ পৰিল এওঁলোক। এনেকৈ আমি গায়ে ফুৰোঁ, কিন্তু আজি এনেকৈ কেছেট এটা উদ্বোধনী কৰিব পাৰে মোৰ অলপ ভাল লাগিছে মনটো, আৰু কেছেটটো সফল হওক বুলি আমি আশা কৰিছোঁ। প্ৰায় অৱহেলিত বুলি গণ্য কৰা এইসকল দৃষ্টিহীন শিল্পীক এনেদৰে সামাজিক মৰ্যাদা প্ৰদান কৰাটো আদৰণীয় বুলি মন্তব্য কৰিছে চিডিখনৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থকা ৰাইজে। ব্যুৰো ৰিপৰ্ট, নিউজ টাইম অসম। এই মুহূৰ্তত আপোনাক দিব প্ৰকৃতি উপলক্ষৰ সময়তেই মন চঞ্চল কৰিবলৈ শ্ৰোতাৰ কাষলৈ আহিল দুখনি নতুন শ্ৰেষ্ঠ এলবাম। তাৰে এইখনৰ নাম জোনাকৰ এটি নিশা। মনোজ শৰ্মা আৰু প্ৰশান্ত ৰাজকে প্ৰচলন কৰা এলবামটি সোমবাৰে উন্মোচন কৰি গুৱাহাটী ৰেলৱে ষ্টেচনৰ চৌহদত কেইগৰাকীমান জন্মত ব্যক্তিয়ে জোনাকৰ এটি নিশাৰ প্ৰযোজনা সিদ্ধি বিনায়ক মিউজিক ক্ৰিয়েশ্যনৰ। আনহাতে প্ৰতিভা